তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব এই কথা খাটাং কিন্তু তাত আমাৰ কাৰণে চিন্তাৰ কাৰণ নাই আমি এটা ভাল অৱস্থানত আছো আৰু আমাৰ জয় নিশ্চিত হোৱাটো একদম খাটাং এইবাৰ আৰু এটা কথা বিটিআৰৰ যে ৩৬,০০০ মান ভোট আছে ইউপিপিএলে কিন্তু দাবী কৰিছে যে তাৰে প্ৰায় ২০,০০০ মান ভোট ২০ৰ পৰা ২৫,০০০ ভোট কিন্তু মিত্ৰজোঁটলৈ যাব তাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে বাকী জনগোষ্ঠীবিলাকে যে কংগ্ৰেছকে ছাপোৰ্ট কৰিছে বড়ো জনগোষ্ঠীৰ ইউপিপিএলৰ অলপ আছে কিন্তু বাকী জনগোষ্ঠী যিখিনি আছে সেইখিনিয়েতো ছাপোৰ্ট দিব মাইনৰিটি আছে প্ৰায় ২০,০০০ সেইখিনি ইউপিপিএলৰ কথাত কংগ্ৰেছলৈকে নাযায় বড়ো জনগোষ্ঠীটো ঠিক আছে তেওঁলোকে 60%হে পাব 40%টো আহিব আন জাতি জনগোষ্ঠী কোচ ৰাজবংশীখিনি ইউপিপিএলৰ কথাত তাতে থকা তেওঁলোকৰ চিন্তা বেলেগ আছে পৰিৱৰ্তনৰ ঢৌ তেওঁলোকৰ কিহতো পৰিৱৰ্তন কাৰণ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই তাত এটা শিলগুটিও পেলোৱা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে এইবাৰ তুৰতে মই ভাবিছোঁ যোৱাবাৰৰ পিছত আমি সেই অভিযোগটো আহিছিল ভাবিছিলোঁ যে এইবাৰ অন্তত কিবা 5 বছৰত কৰিলে নেকি এই 5 বছৰত আকৌ বেছিকৈ কৰা নাই সেইটো অঞ্চল ফণী চৌধুৰীক অকল ভোট লাগে ফণী চৌধুৰী অকল ভোট বিচাৰি যায় ভোটৰ সময়ত যায় তাৰ 5 বছৰ আকৌ নাযায় মই তেওঁলোকক কথা দিছোঁ MLA ফাণ্ডৰ টকা যদি কেতিয়াবা ইয়াত জিকি যাওঁ তেতিয়াহ'লে MLA ফাণ্ডৰ টকা সমভাৱে বিতৰণ হ'ব MLA ফাণ্ডৰ টকা আজিলৈকে তাত এক পইচাও দিয়া নাই তেওঁলোকে কৰা অভিযোগ আৰু আপোনালোকেও যাব পাৰে চাব পাৰে তেনেকুৱা এটা পক্ষপাতিত্বমূলক আচৰণ ৩৫ বছৰ কৰিছে দেই ৩৫ ধেমালি নহয় একো মাত মতা নাই এছেম্বলিত তেওঁলোকৰ হৈও আজি BRPLৰ তেওঁলোকে কয় BRPLৰ বাই প্ৰডাক্টৰ ওপৰত যুৱক যুৱতীক সংস্থাপিত কৰাৰ কাৰণে BRPL বাই প্ৰডাক্টৰ ওপৰত বহুত ইণ্ডাষ্ট্ৰী কৰিব পাৰে একো নাই একো দিয়াই নাই তাত আনকি বাহিৰৰ পৰা মানুহ আহি যেতিয়া BRPL আছিল বাহিৰৰ পৰা মানুহ আহি এপইণ্টমেণ্ট হৈছিল তেতিয়া মাত মতা নাই এতিয়া IOCL হৈছে বেলেগ কথা অল ইণ্ডিয়া লেভেলত এটা কি চলে কম্পিটিশ্যন চলে কিন্তু সেইবিলাক ক্ষেত্ৰতো কোনো ধৰণৰ মাত মতা নাই বৰঞ্চ BRPLক মই কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি থাকোঁতে BRPLক বাধ্য কৰাইছিলোঁ CSR দিয়াৰ কাৰণে এই যে আজি বঙাইগাঁও টাউনত ট্ৰেক্টৰ দিছে কিবাকিবি ডেভেলপমেণ্ট হৈছে অল অভাৰ 5 কিলোমিটাৰ ৰেডিয়াছত কাম কৰিছে চাকৰি বাকৰি দিয়াকে ধৰি ছাত্ৰ সন্থা থাকোঁতে তেতিয়া এই কামবিলাক প্ৰত্যেক বছৰত প্ৰায় 2-3 কোটি টকা তেওঁলোকে দিয়াৰ এটা সিদ্ধান্ত লৈছে আৰু সেইটো আমি কৰাইছোঁ এইবিলাক কথা ৰাইজে সেই অঞ্চলৰ ৰাইজে জানে কাম কৰাৰ মন আছে স্পৃহা আছে এই অঞ্চলৰ ৰাইজে জানে সেইকাৰণে কৈছে যে এইবাৰে পৰিৱৰ্তন কৰি চাম চবতে বঙাইগাঁৱৰ আপুনি টাউনতে যাওক গাঁৱতে যাওক পৰিৱৰ্তনৰ এক জোৱাৰ আহিছে আৰু পৰিৱৰ্তন হ'ব